আমি মামা বুলি ভাবি আছিলো, কিন্তু আপুনি মামা নহয়, আপুনি এটা ৰাৱণ হয়, ৰাৱণ। এইটো কাৰণে মই হেমন্ত ছাৰ, বিশ্বকৰ্মা ছাৰক বাৰে বাৰে কৈছো, যদি আমাক খিলঞ্জীয়া মানুহ কিয় এনেকা কৰি আছে। কি ক'ব মানে, সিদিনা ছাৰে আহিছিলে, আহি কিনে আমি সুধিছিলোঁ আমাৰ দিছপুৰ ছাৰজনক, সি আহিছিলে, আহি কিনে কি কৈছে, আমি ধুনীয়াকৈ সুধিলোঁ কিয় আহিছে ছাৰ, তেতিয়া সি কৈছে নালাটোৰ কাৰণে আহিছোঁ। আমি কৈছোঁ আমাৰ কিবা প্ৰব্লেম হ'ব নেকি, তেতিয়া ছাৰে কৈছে একো প্ৰব্লেম নাই তোমালোকৰ, আমি নালা ছাৰ্ভে কৰিবহে আহিছোঁ তোমালোকৰ। নেক্সট দিনা সেনেকা কৈ কিনে সিহঁতে ৰাতিপুৱাই মানুহ আনি, হাজিৰা মানুহ লগাই, JCB আনি গোটাই ঘৰ আমাৰ একে ভাঙি একে তন্ন কৰি দিলে সিহঁতে। মানে অকমানো আমাৰ থাকাৰ জাগা ঠাই নাইকিয়া কৰি, আনকি বস্তু ওলাব দিয়া নাই সিহঁতে। আমাক এটা মানুহ সিহঁতে 2-3টা মানুহকে ধৰিছে, তাৰমানে আমাক আগুৱাই যাবই নিদিয়ে, সেনেকা কৰিছে। এইটো কাৰণে মই হেমন্ত ছাৰ, বিশ্বকৰ্মা ছাৰক বাৰে বাৰে কৈছো, যদি আমাক খিলঞ্জীয়া মানুহ কিয় এনেকা কৰি আছে। তেখেতেতো কৈছিল আমি ভূমিপুত্ৰ হয়, আমি খিলঞ্জীয়া মানুহ হয়, তেখেতে কৈছে খিলঞ্জীয়া মানুহ থকাৰ অধিকাৰ আছে, যে আজি খিলঞ্জীয়া মানুহ তেনেকৈ কিয় কৰি আছে। তাৰমানে আমি তাতে তুম্বু টানি আছো, আপোনালোকে যাই কেনে চাব পাৰে। আমি কালি ভাত বনাইছো, গোটাই বৰষুণ, ল'ৰা ছোৱালী ইমান কষ্টকে আছে, আপোনালোকে নিজেও এবাৰ চকু ঘূৰাই কেনে চাই আহিবচোন, তেতিয়া গম পাব কেনেকা পৰিস্থিতি হৈছে। কিন্তু হেমন্ত বিশ্বকৰ্মা ছাৰে আমাক ভোট দিয়া টাইমত কৈছিলে, কিন্তু সকলোবোৰ সমানে ভোট দিয়ক, মই আছো খিলঞ্জীয়া মাটিৰ কাৰণে, আমি আপোনালোকক ম্যাদী পাট্টা কৰি দিম বুলি কৈছিলে। আজি কিয় এনেকা পিছুৱাই গ'ল হেমন্ত বিশ্বকৰ্মা ছাৰে, এইটো আমাক আজি প্ৰশ্ন দিব লাগিব, কালি লাগিবই আজি আমাক প্ৰশ্নটো। আমাক মাটি আমি এৰি দিব নোৱাৰো, ইমান ডাঙৰ ডাঙৰ মানুহৰ মাটি আছে যদি আমাৰ কিয় নাথাকিব। তাতে টাটা মালিক আছে, ইপিনে তাজমহলৰ আছে, এইটো হোটেলখন আছে, আমি কিয় জন্তু মূলৰ ৰাস্তাৰ কাৰণে সিহঁতে ইমান ওচৰত, আমাক লাগিবই, লাগিব আমাক, নাই নেৰো আমি। তাৰে সৎ কামৰ কাৰণে মাটিটো খুজিছে, তেতিয়া আমি বিশ্বাস কৰি লয়। ইমান ডাঙৰ ডাঙৰ জিঞ্জাৰ হোটেল আছে, কিয় ভাঙা নাই। আজমলৰ মাটিটো কিয় লোৱা নাই, হা কিয় লোৱা নাই। সকলোবোৰ লগ, তাৰপিছত আমাৰ সৰু সুৰা মানুহটোক নজনাকে আগতে ভাঙিছে। তাৰমানে ডাঙৰ ডাঙৰ মানুহবিলাকৰ পইচা আছে, হাত আছে, তাৰ কাৰণে সি একো নকৰে। মানে আমাৰ ভুল হয় এইটো। তাৰমানে আমি ভাবিছিলো ভালৰ কাৰণে কৰিছে, কিন্তু বেয়াৰ কাৰণে কৰি আছে হেমন্ত বিশ্বকৰ্মা ছাৰ। আপোনাক আমি মামা বুলি ভাবি আছিলো, কিন্তু আপুনি মামা নহয়, আপুনি এটা ৰাৱণ হয়, ৰাৱণ। আমাৰ কাৰণে এতিয়া আপুনি ৰাৱণ হৈ উঠিছে। আপুনি দুখীয়া মানুহৰ কাৰণে, ধনীৰ কাৰণে আপুনি ভগৱান হৈছে, কিন্তু আমাৰ দুখীয়া সকলৰ কাৰণে আপুনি ৰাৱণ হৈ উঠি আহিছে এতিয়া। সেইটোৱে আপোনাৰ ওচৰত মোৰ প্ৰাৰ্থনা, আৰু একো আপোনাক ক'ব একো নাই আৰু আমাৰ ভাষা সেইটোৱে।